Action! Hello guys, welcome to our new vlog. এতিয়া মানে একচুয়ালি আজি ব্লগটো সৰু হ'ব। নিশ্চয় সৰু হ'ব। কিন্তু কথা পাতিবলৈ একো নাই। লাইফত হেয়াই চলি আছে। লাইফত কি চলি আছে কৈ দিয়া। লাইফত এই চলি আছে এই। লাইফ দেখিবলৈ যেনেকুৱা লাগিছে। নাজানো কিন্তু আমাৰ অসমত তোৰ ৰিয়েল এক্সপ্ৰেছনটো দে। ৰিয়েল এক্সপ্ৰেছন যোনটো দিয়ে যেনেকৈ থাকো আৰু। কেনেকৈ? ঠিকে আছে কৈ থাক। সবকি বহন কি মাজে মাজে আৰু এটা গাইজ কথা এটা কওঁ দেই এই ল'ৰাটো যে এই ল'ৰাটো যদি আমাৰ ফালে যায় নহয় আমি কি ধুনীয়া ধুনীয়া জেগাত কওঁ নে বলাৰ্ছ ম'ম' ঘৰ ধুনীয়া জেগাত ই আমাক ক'ত কৈ যাম এই কিবা বোলে চেক খুৱাই চেক তাকো এটাই চেক আছে ইয়াৰ ফালে আমি বোলে আমাৰ নাম যি তাকে পায় কাজু চেকত বাদাম চেক দি আহিলে কেনেকৈ হ'ব গাইজ এইটো কৈ দিয়াচোন তুমি এবাৰ আৰে যিয়ে হওক ই আমাক ইমান ফটোৱা জেগাত আনিছে দেখিছে এই ৰাস্তাৰ চাইডে ধূলি মাকতিৰ লগত খাই আছো ধুনীয়া জেগা চোৱাচোন তুমি চোৱা ঘণ্টা ধুনীয়া কোনো মানুহ নাই মানুহ মানে ইয়াতে নতুন ৰেষ্টুৰেণ্টত খাব পাৰিছা আজি নতুন খোলা ৰেষ্টুৰেণ্টত খাইছা যোৱাকালি অপেনিং কৰিছে যোৱাকালি কোৱা আজি বোলে যোৱাকালি বোলে কোৱা নাই মই শুনা নাপালোঁ শুনা নাপালোঁ মিষ্টাৰ বিন ঠিক আছে ৰ'ব অলপমান চেক টেক খাওঁ এইটো আমাৰ চেক আহিছে বে এইটো কাজু চেক এইটো কি আছে এইটো মানে হেৰি যে লাগে ফাটাৰ ডিমাটো তোমাৰ হাতখনে ওলাই আছে নেকি চৰি ফালো ৰাখিবা কেনেকুৱা খাবলৈ ভাল আমাৰ কাজু চেকটো ভাল খাবলৈ এক চাওক না খাব পায় ল'ৰা কি বঢ়িয়া খাবলৈ খাব লাগে জ্যোতি দাস নৱজ্যোতি দাস কোন নৱজ্যোতি দাস যাৰ তাত আমি খালোঁ ইয়াৰ তাত নহয় না চাউথ আউটটো নৱজ্যোতি দাস আপোনালোকে আহিলে আহিব পাৰে এখন আপুনি ওলাই থকা নাই চৰি এতিয়া কওক চাউথ আউটটো নৱজ্যোতি দাস আপোনালোকে আহিলে আহিব পাৰে গুৱাহাটী ইউনিভাৰ্চিটি পাৰ হৈ পেলাই ছেকেণ্ডখন দোকান নহয় মানে ষ্ট্ৰীট ফুডৰ সেইখিনি কথা কৈ আছে না ছেকেণ্ডখন নে ছেকেণ্ডখন য়েছ গতিকে কালি পৰহি মাজত কোনোবা বহি যায় নাজানো আৰু আপোনালোকে মাতি আহিব এই নৱজ্যোতি দাস আহিলে হ'ল নব এই নব আৰু এইটো এনে লাইফত কি চলি আছে কেনে লাইফত সেয়াই আৰু একো নাই চলা ৰাতিপুৱা উঠো নিউজটো চাওঁ দেখোঁ অসমতো স্কেম চলি আছে লাইফতো স্কেম চলি আছে অসম আমাৰ ৰূপহী স্কেমৰো নাই শেষ মানে কেলৈ ৰখি থাকিম ভাৰতৰে পূৰ্ব দিশত স্কেমৰ পৰিৱেশ বাবা আমি এটা নতুনকৈ চব ইউটিউবাৰে গান বনাই নহয় আমি বনাম অসম আমাৰ ৰূপহী এই ইমান অকলে এই কেনেকৈ চাই গৈছে চোৰৰ বাচ্চা চালা এক চৰত তাকেতো ভাই খাই লওঁ দেই খাই লৈছোঁ দেই মানে কি হৈছে কথাবিলাক আমি বস্তুবিলাক মিলাব পৰা নাই চালা ইমান গাড়ী আহিছে নাই টাইম নাই জলদি কোৱা আমাৰ ৰাইজৰ মাজত আমাৰ কি হৈছে লাইফত ইমান বিজি হৈ গৈছোঁ কিছুমান সৰু কামত টাইম ওলাব পৰা নাই সেইকাৰণে ব্লগবিলাক সৰু হৈছে লাহেকৈ অলপমান ফ্ৰী হ'ম কিছু মাহৰ পিছত ভগৱান কৰিলে 3-4 মাহ পিছত আৰু মানে ধৰক 8-10টা ব্লগ আৰু তাৰপিছত এটা লম্বা ব্লগ ওলাম আচলতে কি হৈ আছে আমাৰ লাইফত সেইটো কথা পাতিম আমি চবেই তাকে কৈ পডকাষ্ট টাইপ কিবা কৰিম নেকি আমি পডকাষ্ট টাইপ নকৰোঁ মানে কি মানে আমি নৰ্মেলি বহি পেলাই হেৰি আৰু নৰ্মেলি বহি পেলাই এনেই অলপ আড্ডা মাৰিম কাৰোবাৰ ঘৰত বহি লৈ অ'কে সেইটোৱে কৈ পেলাই আজি আমাৰ ব্লগটো সামৰণি মাৰিছোঁ এইবিলাকে অশান্তি দিছে দেই সেইকাৰণে এইবিলাক ইহঁতৰ নিচিনা মানুহ থকা জেগাবোৰ এনেকুৱাই দেখিছেনে নাই শান্তিৰে ব্লগ বনাব নিদিয়ে আমাৰ জেগাই ভাল ন ভাই আমাৰ জেগা এতিয়া পুৰা খোলা চান হৈ আছে ভাই দুপৰীয়া হৈ থকা যেন পাবি দুপৰীয়া জেগাত যাম আমি ইয়াত কিয় পোহৰ ইয়াত লাইট দেখা নাপায় আধা ৰাস্তা আমাৰ গুৱাহাটীত বহুত ভাল হয় তোমালোকৰ গুৱাহাটীত বহুত ভাল ইয়াত লাইট নজ্বলে
পোহৰ গৈ থকা আরে লাইট নালাগে না আমার স্ট্রিট লাইট বহুত পাওয়ারফুল হয় এটা ষ্ট্ৰীট লাইটৰ হেৰি দিবাচোন চেল্ফি এটা ঘামাচান ইউজ হৈ যাব ঘামাচান ধেমালি ঠিক আছে এই আমাৰ গুৱাহাটী অঞ্চল লৈ আছে এই গাঁৱলীয়াই গাঁৱলীয়া বুলি কয় গাঁৱলীয়া বুলি কৈ দিলে বে মোক। কি বে গাঁৱত থাকে না গাঁৱলীয়াই খাইছে দেখিছ নাই ধূলি মকলিৰ লগত বহুত টেষ্টি হৈছে ধূলিখিনি মিক্স হৈ আছে ন যেনেকৈ ফুচকালাই যে একদম মৰমৰ ঘামখিনি দিয়ে ছোৱালীবিলাকে ভাল পায় তেনেকৈ এই ধূলিৰ লগত ফুচকা নেকি যেনেকৈ এই ধূলিৰ লগত এইটো ভাল পায় মই ধূলি খাই বহুত ভাল পাওঁ অঁ ধূলি খোৱা মোৰ হবি য়েছ এইখিনিকে কৈ পেলাই আমি আমাৰ ব্লগটো সামৰণি মাৰিছোঁ গুড নাইট हंसी बदल गई स्माइल में जब जेब में बजे थोड़े रुपए